কেনেকুৱা যাব 2024 বৰ্ষ? এইটো এটা জটিল প্ৰশ্ন আৰু যিটোৰ সম্পূৰ্ণ সত্য আৰু শুদ্ধ উত্তৰ কোনেও কেতিয়াও দিব নোৱাৰে বা দিয়াটো অসম্ভৱ। আমিও তাৰ সমান্তৰালভাৱে আলোচনাহে কৰিছোঁ নতুন বছৰটোৰ কথা। হয়নে নহয় কওকচোন? আমি আমাৰ দৰে সাধাৰণ মানুহে প্ৰায়ে কিছুমান বিশেষ দিনক টাৰ্গেট কৰি সিদ্ধান্তবোৰ সাল সলনি কৰোঁ বা কিছুমান সিদ্ধান্ত আমি বিশেষ দিনটোৰ লগত মিলাই সলনি কৰোঁ আৰু আমাৰ সেই স্বভাৱ বহুতৰ বাবে ফলপ্ৰসূ হৈ পৰে আৰু বহুতৰ বাবে ফ্লপ হৈ পৰে। এতিয়া আহোঁ নতুন বছৰটোৰ বিষয়ে। প্ৰায়ে এনেকুৱা হয় নতুন বছৰটোৰ পৰা আমি সলনি হ'ম, ভালকৈ পঢ়িম, তামোল গুটখা মদ বিড়ি চিগাৰেট এইবোৰ নাখাওঁ, অমুক নকৰোঁ তমুক নকৰোঁ, কিন্তু সময়ত গৈ বহুতৰে এটাও সফল নহয়গৈ। আচলতে আমিও এইবোৰ দিনৰ সতে মনৰ কথাবোৰ বিভিন্নজনৰ লগত শ্বেয়াৰ কৰি পাইছোঁ। সময় অমূল্য ধন। বুৱতী পানী যদি এবাৰ বৈ যায় সেইখিনি যেনেকৈ ঘূৰি নাহে তেনেকৈ এবাৰ পাৰ হোৱা সময় দুনাই উভতি কেতিয়াও নাহে। সেয়ে সময়কো বুৱতী পানীৰ সৈতে তুলনা কৰিব পাৰি। এই নতুন বৰ্ষ সকলোৰে বাবেই নতুন। প্ৰতিজ্ঞা তথা সংকল্প বহুত নল'ব। এটা দুটা সংকল্পকে সফল কৰিবৰ কাৰণে উঠি পৰি লাগিব পৰাটো অতি গুৰুত্বপূৰ্ণ কথা। সচৰাচৰ নতুন বছৰৰ আৰম্ভণিতে লোৱা প্ৰতিজ্ঞাবোৰ 31 ডিচেম্বৰৰ খানা আৰু 1 জানুৱাৰীৰ খানাৰ মাজত যাতে সীমাবদ্ধ নহয় তাৰ বাবে আমি নিৰ্দিষ্ট কিছুমান পৰিকল্পনা অনুযায়ী কাম হাতত লোৱা প্ৰয়োজন আৰু সেইবোৰ যদি লিখিত আকাৰত লোৱা হয় তেতিয়া আৰু অধিক ফলপ্ৰসূ হোৱা দেখা যায়। সংকল্প যিয়েই নহওক বা যিয়েই নলওক কাম নকৰি পেলাই ৰাখিলে কেতিয়াও পূৰ্ণতা পাব নোৱাৰে। 2024 বৰ্ষটি সেই সকলোৰে ভাল যাব যিসকলে নিজক কামত গুৰুত্ব সহকাৰে আগবঢ়াই নিবৰ বাবে হাতে কামে লাগিব আৰু সেইবোৰৰ আকৌ ফ্লপ হ'ব যিবোৰে কেৱল নতুন বৰ্ষ বুলি আৱেগতে কিছুমান সিদ্ধান্ত লৈছে আৰু কাম কৰিবৰ বাবে আগ্ৰহী নহৈ বহি ৰৈছে। বছৰে বছৰে নতুন বৰ্ষ আহিয়ে থাকিব। আমিও বছৰে বছৰে বিভিন্ন অজুহাতেৰে বিফলতাবোৰ থাকিবৰ বাবেই যত্ন কৰিয়েই থাকিম। তাৰ ফলতে সময়বোৰ গৈহে থাকিম আৰু লেখত ল'বলগীয়া সফলতা পোৱা নহয়গৈ। এই বৰ্ষই সকলোৰে বাবে কাম কৰাৰ ইচ্ছা শক্তি বৃদ্ধি কৰক আৰু সপোনবোৰ পূৰণ কৰিবৰ বাবে আগবাঢ়িবলৈ উৎকণি যোগাওক। তাৰ আশাৰে নৱবৰ্ষৰ আন্তৰিক শুভকামনা যাচিলোঁ প্ৰতিজনলৈ। ধন্যবাদ।